নমস্কাৰ বন্ধুসকল আৰবি অটোটিভিৰ আজিৰ খণ্ডটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আপোনালোকে নিশ্চয় জানে যে আজিকালি টেকনলজিৰ দ্ৰুত উন্নতি ঘটিছে সকলো ক্ষেত্ৰতে আজিকালি টেকনলজিয়ে বিভিন্ন ধৰণৰ নতুন নতুন প্ৰডাক্টস নতুন প্ৰযুক্তি নতুন টেকনলজি আমাৰ সন্মুখলৈ লৈ আহি আছে আৰু এই ক্ষেত্ৰত আমাৰ অটো সেক্টৰো ইমান পিছপৰি থকা নাই বন্ধুসকল আহক তেনেহলে ভিডিঅ'ৰ মুখ্য বিষয়বস্তুৰ ফালে যাওঁ আৰু আজিৰ ভিডিঅ'ৰ বিষয়বস্তুত আমি দুটা প্ৰডাক্ট নতুন আৰু তিনিখন বাহন অন্তৰ্ভুক্ত কৰিছোঁ তাৰে ভিতৰত যিখন তৃতীয়খন বাহন হয় এই বাহনখনে আমাৰ পৰিবহণ ক্ষেত্ৰত এটা যথেষ্ট ডাঙৰ প্ৰভাৱ পেলাব পাৰে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আমি সেই বাহনখনৰ কথা একেবাৰে শেষতে উল্লেখ কৰিম তেনেহ'লে বন্ধুসকল আমি প্ৰথমতে আমাৰ দুটা প্ৰডাক্টৰ ফালে আহিছোঁ আমাৰ প্ৰথম প্ৰডাক্টটো হৈছে মিছলিন আৰু জিএম জেনেৰেল মটৰছে একেলগ হৈ বনাই উলিয়াইছে এনেকুৱা এটা টায়াৰ যি পাংচাৰ প্ৰুফ হ'ব য'ত কোনো পাংচাৰ নহ'ব আৰু তাৰ লগতে এয়াৰ প্ৰেছাৰ দিয়াৰো তাত কোনো প্ৰয়োজন নাথাকিব এবাৰ চাওকচোন এই ক্লিপটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে এই টায়াৰটোত কোনো ধৰণৰ এয়াৰ দিয়াৰ প্ৰয়োজন নাই আৰু ইয়াতে বিভিন্ন ধৰণৰ ৰাবাৰৰ কিছুমান ৰিপছ ইউজ কৰা হৈছে মাজত যাতে আপোনালোকক ভাল এটা গ্ৰিপ দিব পাৰে চলি থকা অৱস্থাটো এই টায়াৰটোৰ বিভিন্ন ধৰণৰ ক্লিপছ দেখুওৱা গৈছে এবাৰ চাওক যে জাৰ্কত আপোনালোকে কেনেকুৱা এটা ৰেছপন্স পাবলৈ সক্ষম হ'ব বেয়া ৰাস্তাত কেনেকুৱা ৰেছপন্স পাব বা আপোনালোকে যদি স্পীডত চলায় তেনেহ'লে তাতে কেনেকুৱা ৰেছপন্স পাব সকলোবিলাক এই ভিডিঅ'টোতে দেখুওৱা গৈছে ইয়াৰ পিছতে বন্ধুসকল গুডইয়াৰ নামৰ এটা টায়াৰ কোম্পানীয়ে এটা নতুন টেকনলজি লৈ আহিছে সেই টেকনলজিটো এনেধৰণৰ তাৰো এটা ভিডিঅ' ক্লিপ মই আগবঢ়াইছোঁ আপোনালোকে ভিডিঅ' ক্লিপটো চালে নিশ্চয় খুব ভালদৰে বুজিব পাৰিব আপোনালোকে নিশ্চয় দেখা পাইছে যে এই টায়াৰটো এটা বলৰ নিচিনা হ'ব এই চাওক গাড়ীত লগাই দেখাইছে মেগনেটিক লেভিটেশ্যন থাকিব বুলি কোৱা হৈছে আৰু তাৰ উপৰিও বিভিন্ন ধৰণৰ নতুন টেকনলজি মানে দিয়া হৈছে এই টায়াৰটোত এই আপোনালোকে চাওক টায়াৰটোৱে বাহিৰলৈ পানী কেনেকৈ ঠেলি উলিয়াব তাৰ এটা এনিমেশ্যন দিয়া গৈছে আৰু তাৰ উপৰি ই কেনেকৈ মেনুভাৰ কৰিব পাৰিব চাৰিওফালে তাৰো এটা এনিমেশ্যন এইটো দেখা পোৱা গৈছে চাওক ইয়াতে নেকেড কৰিও দেখুওৱা যাব এইটো চাওক তাৰ মেনুভাৰ কেনেকুৱাকৈ হ'ব পাৰে আৰু কিমান ইজিলি উইথ ইজ হ'ব ইয়াৰ মেনুভাৰ আৰু তাৰ উপৰি পানীত হওক বা যিকোনো অলপ বেয়া ট্ৰেইনত হ'লেও ই শ্লিপাৰী ৰোডতো ইয়াৰ মানে ষ্টেবিলিটি ভাল থাকিব বুলি কোৱা গৈছে নিশ্চয় এনেকুৱাবিলাক টায়াৰ যদি আমাৰ ভৱিষ্যতৰ গাড়ীবিলাকত আহে তেনেহ'লে সুবিধাজনক হ'ব নহয়নে আপোনালোকে কি কয় ইয়াৰ পিছত বন্ধুসকল আমি লৈ আহিছোঁ Yamaha Niken এখন তিনিচকীয়া মটৰচাইকেল আপোনালোকে নিশ্চয় এতিয়া ভিডিঅ' ক্লিপটো দেখিবলৈ পাইছে Yamaha Niken এখন তিনিচকীয়া মটৰচাইকেল হয় বন্ধুসকল আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে এই তিনিচকীয়া মটৰচাইকেলখনৰ অৰ্থ কি কাৰণে তিনিটা চকা লাগে মটৰচাইকেলত বন্ধুসকল মই ক'ব বিচাৰিছোঁ যে তিনিচকীয়া মটৰচাইকেল এখন হোৱাৰ লগে লগে আমাৰ ৰোড এক্সিডেণ্টৰ সংখ্যা কিছু পৰিমাণে নহয় ভালেখিনি হ্ৰাস পাব তাৰোপৰি এখন বেলেঞ্চ মটৰচাইকেল হ'ব ক'ৰবাত বাগৰি নাযাব যেনেকৈ কাৰবিলাক এটা বেলেঞ্চ ষ্ট্ৰাকচাৰ হয় তেনেকৈ এই তিনিচকীয়া মটৰচাইকেলখনো এখন বেলেঞ্চ মটৰচাইকেল হ'ব আৰু এক্সিডেণ্টৰ সংখ্যা খুব কমি যাব একেদৰে বন্ধুসকল Hyundai মটৰছে এটা নতুন টেকনলজি আৱিষ্কাৰ কৰিছে যিটো হৈছে সেলফ বেলেন্সিং বাইক আপোনালোকে নিশ্চয় এতিয়া ভিডিঅ' ক্লিপটো দেখিবলৈ পাইছে সেলফ বেলেন্সিং বাইক Hyundai এনেকৈ শ্ব'কেছ কৰিছিল আৰু তাৰ লগতে কেইবাটাও স্মাৰ্ট ফিচাৰ এই মটৰচাইকেলখনত দেখুওৱা গৈছিল গোটেইকেইটাৰ কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু আপোনালোকে নিশ্চয় ইয়াতে যিকেইটা দেখিবলৈ পাইছে সেইখিনি নিশ্চয় বুজি পাইছে যে এনেকুৱা কিছুমান ফিচাৰ যদি আমাৰ মটৰচাইকেলত আহে তেনেহ'লে আমাৰ কাৰণে কিমান সুবিধাৰ হ'ব আটাইতকৈ ইম্পৰ্টেণ্ট বুলি মই প্ৰথমতে আৰম্ভ কৰিছিলোঁ এই কথাষাৰ আটাইতকৈ ইম্পৰ্টেণ্ট এখন বাহনৰ কথা আমি এতিয়া আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এখন হৈছে Hyundai-Uber VTOL যিখন CES 2019ত CES নামৰ যিখন এক্সিবিশ্যন হয় তাতে শ্ব'কেছ কৰা হৈছিল Hyundai কোম্পানীয়ে উবেৰৰ কাৰণে বনাই উলিয়াইছে এখন VTOL হয় VTOL মানে হৈছে উৰিব পৰা সৰু হেলিকপ্টাৰতকৈ সৰু তেনেকুৱা ধৰণৰ কিছুমান বাহন আৰু এই বাহনখনে কি কৰিব এই বাহনখনে এখন টেক্সিৰ দৰে কাম কৰিব 5জন মানুহ বহিব পাৰিব ড্ৰাইভাৰৰ সৈতে আৰু এই গাড়ীখনে এই VTOLখনে এঠাইৰ পৰা এঠাইলৈ মানুহক ট্ৰান্সপৰ্ট কৰাৰ কাম কৰিব আহকচোন ভিডিঅ' ক্লিপটো চাওঁ
তেনেহ'লে বন্ধুসকল আজিৰ আমাৰ ভিডিঅ'টো ইমানেই আছিল গতিকে এই নতুন টেকন'লজিকেইটা আপোনালোকৰ কেনেকুৱা লাগিলে ক'ব আৰু যদিহে ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব লগতে তলত কমেণ্ট কৰি ক'ব আপোনাৰ মতে এই যিবিলাক টেকন'লজি এই যিবিলাক বাহনৰ কথা আমি ক'লোঁ এইবিলাক পৃথিৱীত কেতিয়া মানে ইমপ্লিমেণ্ট হৈ যাব আৰু তাৰ লগতে যদি আপোনালোকৰ এনেকুৱা ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব আৰু লগৰ বেল আইকনটো নিশ্চয় দবাই দিব তেনেহ'লে বন্ধুসকল যোৱাৰ আগত এটা মাত্ৰ অনুৰোধ ৰাখিছোঁ সকলোফালে কৰোনাৰ মানে প্ৰব্লেম চলি আছে গতিকে আপোনালোকে অলপ সুৰক্ষিত থাকিব আৰু চৰকাৰে দিয়া নিৰ্দেশনাবিলাক মানি চলিব আৰু তাৰ লগতে কোনো কাৰণত যদি আপোনালোকে বাহিৰলৈ যাব লগা হয় তেনেহ'লে আমাৰ ট্ৰাফিক ৰুলছ সেফটি সিস্টেমছ সকলোবিলাক যাতে মানি চলে তেনেহ'লে বন্ধুসকল আজিৰ ভিডিঅ'ৰ পৰা মোক বিদায় দিয়ক নমস্কাৰ